মনকল ভাইমন দা বৰ্তমান সময়ত এটা চৰ্চিত বিষয় আৰু আপোনালোকে যদি ছবিখন ইতিমধ্যে চাইছে তেনেহলে গম পাইছে যে কেলি চৰ্চাত আছে এখন সুন্দৰ ছবি মই নিজেও ছবিখন চালোগে কাহিনীৰ পৰা ধৰি পেলাই অভিনয়ৰ পৰা ধৰি পেলাই সংগীতলৈকে সব ফালৰ পৰা পাৰফেক্ট এখন ছবি আৰু আপোনালোকে যদি এতিয়ালৈকে চাম বুলি ভাবি আছে তেনেহলে এবাৰ নিশ্চয়কৈ চাবগে পাৰে আপোনালোকৰো মন চুই যাব এই ছবিখনে বাৰু যিকি নহওক আপোনালোকে যদি ছবিখন চাইছে বা ছবিখনৰ বিষয়ে যদি অৱগত তেনেহলে গম পাইছে যে এই ছবিখনত যথেষ্ট কলাকুশলীৰ প্ৰয়োজন হৈছে প্ৰায় 360 জনতকৈ অধিক শিল্পী ইয়াৰ লগত জড়িত আছে আৰু এই ছবিখনতে আমাৰ সকলোৰে পৰিচিত কেইজনমান ব্যক্তি ওলাই যতীন বৰা ৰবি শৰ্মা জুবিন গাৰ্গ আদিৰ দৰে সুপাৰষ্টাৰ যেহেতু এখন বায়োপিক গতিকে এওঁলোকৰ অভিনয়টো বেলেগ শিল্পীয়ে কৰিছে সেই শিল্পীকেইজনেও সেই কেৰেক্টাৰকেইটা সুন্দৰকৈ উপস্থাপন কৰিছে আৰু যতীন বৰা যোনটো চৰিত্ৰ সেই চৰিত্ৰটো কৰিছিল কৌশিক ভৰদ্বাজে তেওঁ খুব সুন্দৰ অভিনয় কৰিছে যতীন বৰাই নিজে চিনেমাখন চাই তেওঁৰ বিষয়ে কি ক'লে পোনপ্ৰথমতে মই আপোনালোকক দেখুৱাই লৈছোঁ আৰু ভাল লাগিছে মোৰ কেৰেক্টাৰটো কৌশিকে প্ৰেজেণ্টেশ্যনটো খুব সুন্দৰভাৱে কৰিছে আৰু তাক মই সময় দিছোঁ যথেষ্ট সময় দিছোঁ আৰু সি খুব সুন্দৰভাৱে ষ্টাডি কৰি পেলাই কৰিছে কেনেকুৱা কৰিছে নাজানো কিন্তু কেতিয়াবা মই নিজকে বিচাৰি পাওঁ তাৰ কেৰেক্টাৰটো যেতিয়া স্ক্ৰীণত ওলাইছে আৰু মই ওলাওঁতে দৰ্শকে ফিল কৰিছে মই বুলি আৰু সেইটো তাৰ কাৰণে প্লাছ পইণ্ট আৰু হি ইজ ভেৰি গুড এক্টৰ আৰু মই ভাবোঁ সি কৰিব লগা বহুত কাম আছে অনাগত দিনত ভাল কাম কৰক শুভেচ্ছা আছে খুব সৰু ল'ৰা সি আৰু ষ্টাডি কৰি পেলাই যদি কামটো কৰা যায় খুব ফলটো ভাল পোৱা যায় গতিকে দেখিলে ঠিক একেদৰে ৰবি শৰ্মাৰ চৰিত্ৰটো কৰিছিল জয় শইকীয়াই আৰু তেওঁৰ অভিনয় চাই ৰবি শৰ্মাই কি ক'লে মই আপোনালোকক দেখুৱাই লৈছোঁ যিটো চৰিত্ৰ কৰিছে ৰিজুৰ যিটো চৰিত্ৰ কৰিছে বা মোৰ যিটো কৰিছে যতীনৰ যিটো চৰিত্ৰ কৰিছে গতিকে এইসমূহ চৰিত্ৰ মানে সাজ বহুৱাই থৈ গ'ল আজি শিৱ আংকলৰ যিটো চৰিত্ৰ কৰিছে সমুদ্ৰই মানে কাৰ কথা ক'ম এজনৰ কথা ক'লে আচলতে অন্যায় কৰা হ'ব কিন্তু ইমান সুন্দৰকৈ তেওঁলোকে এটা ৰিচাৰ্চ ৱৰ্ক কৰিছে আৰু সমীৰ মোৰ ভাতৃপ্ৰতিম তেওঁ যে ইমান সুন্দৰ এজন পৰিচালক তেওঁৰ মাজত লুকাই আছে সেইটো মই মানে ভবা নাছিলোঁ কেতিয়াও গতিকে দেখিলে আপোনালোকেও যদি ভাইমন দা ছবিখন চালে তেনেহ'লে কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব পাৰে এই ভিডিঅ'টো মানে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বাকী মই সমুদ্ৰ কাজল লগ পাই আছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ত ধন্যবাদ জয় অসম।